এয়া মই এক বাটি বেচন ল'ম চানা বেচন এটা বেটাৰ তৈয়াৰ কৰি ল'ব লাগিব আকৌ ডুবি দিয়া এক চামুচ ঘিউ দিব এয়া এক চামুচ ঘিউ মই উলিয়াই ল'লোঁ আৰু ইয়াত মিহলাই দিলোঁ এনেকৈ মই এইটো ফুড কালাৰ মিলাই দিম অলপ য়েল্লোটো ভাল লাগিছে ন কালাৰটো ধুনীয়া এইটো মোৰ কেকৰ কালাৰ হয় জেল কালাৰ এয়া কেৰাহীত তেল দি দিলোঁ তেলখিনি পকিলেই আমি এতিয়া বনাম এইখনৰ সহায়েৰে বনাম দিয়া বুলি ক'লে দিয়া আমাৰ বনিয়াৰ কাৰণে ৰেডি হৈ গ'ল কিছুমান এনেকৈ ধুনীয়া হৈছে ইয়াত চেফ আৰু ইয়াত মিক্সিত এইখিনি দি দিম এয়া আমাৰ বুনিয়া লাডুৰ কাৰণে গুড়া হৈ গ'ল কিচমিচ কুটি ল'লোঁ বাদাম ভাঙি ল'লোঁ গুড়া কৰি ল'লোঁ অলপ আৰু এয়া ইলাচি আৰু ইয়াত আমি দিম চেনি দিয়া এই কিমান চেনি লাগিব দিলেই হ'ল বুনিয়াখিনিত কিমান চেনি লাগিব চাই লচোন কম হ'ব নেকি বাৰু চেনি কমিব নেকি ন বাৰু অলপ বনাম ইয়াত চেনি দিম এতিয়া লগে লগে পানী অকণ দিব লাগিব নহ'লে হেৰি হৈ যাব ইয়াত চেনি ইমানখিনি হ'ল এতিয়া আপুনি কেৰামেল হ'বৰ কাৰণে থ'ম এয়া আমি এতিয়া অলপ ৰেড ফুড কালাৰটো দিম অথনি হালধীয়া দিছিলোঁ এতিয়া ৰঙা দিছোঁ এইটো চাই ল ৰঙা দিছোঁ অথনি হালধীয়া দিছিলোঁ কি ধুনীয়া লাগিছে চেনি কালাৰটো ফুড কালাৰত অঁ দিয়া এয়া এচামুচ দি দিয়া এচামুচ ঘিউ দিছোঁ ফ্লেভাৰটো ভাল আহিবৰ কাৰণে স্কিপ কৰিবও পাৰে এইটো এতিয়া আমি এই বুনিয়াখিনি দি দিম বুনিয়াখিনি দি দিলোঁ গোটেই আৰু লগতে এয়া পিচি থোৱা বাদাম কিচমিচ ইলাচি দি দিলোঁ ইলাচি বেছি হ'ব নেকি মানে বাদামো বেছি হৈছে ন বস্তু বেছি বাদাম ইলাচি চব বেছি এতিয়া অলপ সময় এনেকৈ ভাজি থকা এয়া আমাৰ বুনিয়া লাডু অলমষ্ট ৰেডি হৈ গ'ল এইখিনি অলপমান ঠাণ্ডা হ'লেই এনেকৈ হাতেৰে আপোনালোকে দুইখন হাতেৰে লাডুৰ চেপত এনেকৈ গোল গোলকৈ বনাব এই চাওক কি ধুনীয়া হৈছে মই ফাৰ্ষ্ট টাইম বনাইছোঁ যদিও মই মা আৰু মই গোটেই লাডুখিনি বনাই পেলালোঁ ফাইনেলি বনি গ'ল চাওক কি ধুনীয়া হৈছে দেখিছে কি ধুনীয়া বুনিয়া লাডু 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 20টা আছে ইয়াত আৰু আপোনাৰ 21টা আছিলে এটা পেঞ্চে খালে কি ধুনীয়া বনিছে ফাইনেল লুক ৱাও লোৱা খাই কোৱা কেনেকুৱা লাগিছে এতিয়া টেষ্টি মই এটা খাই চাম দেই ৱাও কি ধুনীয়া চব ভাঙি চাওঁ এইবিলাক আচোন ভাঙি চাওঁ